हेलो আজি মই বনালো স্টিম কেক এয়া কেনেকৈ বনাইছো দেখাব বিচাৰিছো আহকচোন চাও কেনেদৰেনো বনালো এয়া মই এটা বাটিত 2 কাপ এনেদৰে গাখীৰ লৈ ললো তাৰ পিছত তাতে মই 1 কাপ গুড় দিলো গুড় দি মিহলাই লৈছো এনেদৰে তাৰ পিছত এই গাখীৰখিনি মই সাকি লৈছো কাৰণ গুড়ত বহুত লেতেৰা থাকে হে তাৰ পিছত সেইখিনিতে মই এয়া 1.5 কাপ চুজি দি দিছো দি এনেদৰে মিহলাই ললো তাৰ পিছত 1 কাপ আটা দিলো দি আকৌ এনেদৰে মিলাই লৈছো এতিয়া ইয়া এখন সৰু চামুচৰ আধা চামুচ বেকিং সোডা দিলো তাৰ পিছত ইয়া বেকিং পাউডাৰ দি এনেদৰে মিলাই লৈছো বেছি সামগ্ৰীৰ প্ৰয়োজন নাই তৎক্ষণাতে বনাব পৰা এবিধ কেক আৰু এয়া মই এতিয়া ইয়া কেৰাহীত পানী ঢালি দিছো তাৰ পিছত এডাল ষ্টেণ্ড দিলো দি তাতে মই কাপত দিম বুলি ভাবিছো সেই মানে এখন কাপোৰ দি দিছো যাতে কাপকেটা ইটোৰ লগত হিটো লাগি নধৰে এয়া এনেদৰে মই কাপকেটা দি দিছো এইখিনিৰ ওপৰত মই অকমান বগা তিল এনেদৰে ছটিয়াই দিছো আপোনালোকে ড্ৰাই ফ্ৰুটছ দিব পাৰে কিন্তু মোৰ ওচৰত নাছিলে সেই এনেদৰে দিলো এয়া চাও এয়া ফুলি গৈছে প্ৰায় 15 মিনিটৰ পাছতে এইখিনি হৈ গৈছে এয়া মই চেক কৰিলো এয়া উলিয়াইছো এয়া দেখিবলৈ কি সুন্দৰ হৈছে খাবলৈও সোৱাদ হয় সন্ধিয়া টাইমত লৰাছলিক দিবলৈ ভাল আৰু তৎক্ষণাতে বনাই মানে দিব পৰা যায় আৰু হেলদিও হয় আপোনালোকেও লৰাছলিক বনাই এনেদৰে দিবচোন কেনেকুৱা পালে জনাব আজিলৈ বাই